মোৰ বিয়াত এইগৰাকী কেমেৰামেনকেই মাতিম বুলি ভাবিছো। চেনি খাবলৈ হলে কি কি ডকুমেন্ট জমা দিব লাগে? मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। লকডাউন খোলাৰ পাছত सॉरी ফেচবুকত এখন হস্পিটেল খুলিম বুলি ভাবিছো, কাৰণ ইয়াত প্ৰেমত ধকা খাই হাত কটা বহুত পেচেণ্ট পোৱা যায়। নাপিতৰ গাত একো জগৰ নাই, সিয়ে কৈছিল বাপেকৰ দৰে চুলি কাটি দিবলৈ। वाह क्या सीन है, वाह क्या सीन है। পত্নী, তুমি প্ৰত্যেক দেওবাৰে মাছ মাৰিবলৈ যোৱা নহয় জানো? পতি: হয় যাওঁ, তাতে কি হ'ল? পত্নী: তোমাৰ মাছজনী আজি নিজে আহিছিল, ভালে ভালে ঘৰতে এটা পুখুৰী খান্দিব ৱাৰ্ণিং দি গৈছে। এনেকৈয়ে এদিন আমাৰো বিয়া হ'ব। হাঁচতীয়া টকাৰে দুয়ো এটা গাহৰি কিনিম। মই কচু কাটি দিম আৰু তুমি দানা সিজাবা। कौन है ये लोग? कहां से आते हैं? প্ৰেমিকা: ঐ কুকুৰৰ পোৱালি, ফোন কিয় ধৰা নাছিলি? প্ৰেমিকাৰ বাপেক: মই কুকুৰে কৈছো, পোৱালি বাথৰুমতেই আছে। उठा ले रे देवा, उठा ले रे बाबा, मुझे अमीर को नहीं रे, ये दो गरीबों को उठा ले। উপায় নাই আৰু, পেট্ৰলৰ যিহে দাম বাঢ়িছে। मारो मुझे, मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है।